তুমি কান্দি থাকা কিয়? কি আছে তোমাৰ মনত? নাই একো নাই, ক'তনো কি দেখিলা? কিবা এটাতো নিশ্চয় আছে। যদি তাক পাহৰিব পৰা নাই তুমি কৈ দিয়া। সঁচা কথাটো মই এনেও বেয়া নাপাওঁ। তুমি পাগল হৈছা নেকি? আৰু শুনাচোন, বাবু বেংগলৰ পৰা উভতি আহিছে। সি মোক মাজে সময়ে ৰাস্তাত অসুবিধা কৰে। মেক্সিমম কোম্পানীৰ মালিক হেনো সি। তুমি তাক পাৰিলে আগভেটি ধৰি দম দিবাচোন। তোমাৰ বাবে মই সকলো কৰিম, কিন্তু মই মোৰ বছক কেনেকৈ দম দিম? বছ? বছ মানে? ক্ষমা কৰি দিবা চিয়া, মই তোমাক আচল কথাটো কোৱাই নাই। আচল কথা? মই যি নতুন কোম্পানীটোৰ মেনেজাৰ, তাৰে অনাৰ বাবু। কি? মাজনীয়ে ইমান দেৰি কৰিছে যে? আহিব চাগে, মনৰ লগত শ্বপিং কৰিবলৈ গৈছে। অলপতো সময় লাগিবই। বাৰু ঠিকেই আছে, যোৱা একাপ চাহ বনাবলৈ। 3 কাপ বনাব। একাপ আপোনাৰ, একাপ খুৰাৰ আৰু একাপ মোলৈ। তই তই কি হৈছ? ঐ ভিক্ষাৰী, তোক মানা কৰি দিছোনে ভদ্ৰ মানুহৰ ঘৰলৈ আহিবলৈ? ইমান দিনে ক'ত মৰি আছিলি? ভালে আহিছিল। আগৰ বাবু মৰিল। হয়, আপুনি ঠিকেই শুনিছে। তই চিয়াৰ পিছ এৰ, তাইৰ বিয়া ঠিক হ'ল আৰু তাই এতিয়া বহুত সুখী। মেক্সিয়ন কোম্পানীৰ মেনেজাৰৰ লগত। অহ' শিট! তাইৰ বিয়া মানে মনৰ লগত ঠিক হৈছে। তই মনক কেনেকৈ চিনি পোৱা? তই যদি মনৰ লগত প্ৰতিবেদন হয়, 14 আগষ্টত মৰিহলেই প্ৰাৰ্থীয় কৰা দিম। অভদ্ৰামী নকৰোঁ, ফায়াৰ কৰিম ফায়াৰ। মেনেজাৰৰ পৰা ভিক্ষা মাগিব সি ৰাস্তাত পৰি পৰি। বাওনা হৈ চন্দ্ৰলৈ হাত মেলিছ, নহৰ ধূলিৰ যোগ্য নহয় তই। ফায়াৰ কৰিব? মেক্সিয়ন কোম্পানীৰ নাম শুনিছ কেতিয়াবা? নাম শুনা পাছৰ কথা। মেক্সিয়ন কোম্পানীৰ নামকৰণো এই বাবুৱে কৰিছে। মা, পাপা, তই তই কিয় আহিছ? তই কেৱল মোৰ চিয়া। তোৰ হোৱাৰ আগত মই ছুইচাইড কৰি দিম। এই বছৰ আজিকালি হৈছে কি? ইমান ডিপ্ৰেশ্যনত থাকে। হয়, মই যোৱাকালি কান্দি থকাও দেখা পাইছোঁ বছক। বছ ইমান হেণ্ডচাম, ইমানবোৰ টকা সম্পত্তি, তথাপিও সেইজনীৰ পিছত কুকুৰৰ দৰে লাগি থাকিব লাগেনে? ঐ, মোৰ আগত যি কলি বছৰ আগত কিন্তু নকবি। বছ গৈ আছোঁ। নহ'ব, শুনিছ কমল? নহ'ব। চিধা আঙুলিৰে ঘিউ নোলাই। বছ, আঙুলি বেকা কৰি দিয়ক। বছ, তই চিয়া আহিছে। চিয়া, তই মৰম বুজি নোপোৱা ন? তই মোৰ নহ'লে তোক বৰবাদ কৰি দিম, তোক শেষ কৰি দিম। চাও ৰাস্তা এৰ। অভদ্ৰ নেকি তই? ৰাস্তাত গুণ্ডা কৰি কিহৰ? চাও হাত এৰ বুলি কৈছো নে? আৰে তইচোন এই হাত দুখন এৰিবলৈ মানা কৰিছিলি। সেয়া মোৰ ভুল আছিল, এতিয়া মইতো ঘিণ কৰোঁ। মোৰ ভুল কতবে? কি কৰিলোঁ মই? হাত এৰ বুলি কৈছো নে? মূৰত ধৰি শপত খা, তই যাতে কেতিয়াও এৰি নাযাওঁ। আৰে পাগলী, শপত কিয় খাব লাগে? হাতত ধৰিলোঁ মানে বিশ্বাস। এই হাত দুখন কেতিয়াও এৰি নিদিম বাবু, তোক মই বহুত ভাল পাওঁ। প্রেম প্রতিদান এ আইনে কি প্রেমর প্রতিদান। কিমান ভাল পাওঁ তই মোক? পৰিমাণ নাই, সৌ আকাশখন দেখিছ? তাৰে সমান ভাল পাওঁ তোক মই। কিন্তু আকাশ মানেতো শূন্য। সেয়াইতো শূন্য, তোক মই ভালেই নাপাওঁ। কি? তোক আজি মই? দাদা 10 টকা 20 টকা যি পাৰে দাদা, প্লিজ সহায় কৰক, প্লিজ দাদা। ৰহ, সহায় কৰিব তোক। বছ এনে আছে কিবা চিন্তা। হে ৰহ, কি হৈছেনে আপোনাৰ বাৰু? দাদা এক্সিডেণ্টৰ ফলত ৰাজহাড় ভাঙি গৈছে দাদা, প্লিজ কিবা এটা সহায় কৰক। এই ট্ৰিটমেণ্টৰ কাৰণে দাদা 25 লাখ টকা লাগে। অসমত হেনো ভাল নহয়, পাটনালৈ যাব লাগিব। হ'ব, ঠিক আছে, আপোনাৰ সমস্ত ট্ৰিটমেণ্টৰ পইচা মই দিম। দাদা আপুনি মহান। হ'ব ঠিক আছে। কমল, অংকুৰ, এহেঁতক ঘৰত থৈ আহ। বছ আপুনি নাযায় নেকি? মই নাযাওঁ, মোৰ এতিয়া অলপ বেলেগ কাম আছে। হ'ব কিন্তু আপোনাক এই হালতত এৰি দিওঁ কেনেকৈ? হ'ব, মই চম্ভালি ল'ম। লৈ যায় এখেতক, মই অলপ ধৰি দিছোঁ। চাব, লাহে লাহে। ঠিক আছে, এহেঁতক ঘৰত থৈ আহিবি, মই আধা ঘণ্টা পিছত গৈ আছোঁ। হেই কোমল, ভালকৈ ধৰচোন।
লাহে লাহে ঐ তই ভালকৈ ধৰচোন মাজনী তোমাৰ হৈছে কি নোখোৱা নেমেলা নে বিয়াৰ কথা চিন্তা কৰিছা বিয়ালৈ এবছৰ আছেই মা মোৰ একো হোৱা নাই তুমি যোৱা মোক অকলে থাকিবলৈ দিয়া তোমাৰ কিবা এটা হৈছে নে বাবুহুৰা লম্পটো আকৌ কিবা অসুবিধা দিছে তাক গুণ্ডা লগাই মাৰি মাক যাবলৈ কৈছোঁ নে যোৱা ইয়াৰ পৰা আহা তোমাৰ ফেভৰেট ডাক্কাৰী বনাইছোঁ খাই লোৱাহি নাখাওঁ মই এই ছোৱালী প্ৰজাতিটো সঁচাকৈ আচৰিত দেই এই ছোৱালীৰ মন ধৰিব নোৱাৰি বছে যেতিয়া দুখীয়া আছিলে তেতিয়া বছক এৰিলে আৰু এতিয়া যেতিয়া ধনী হ'ল এতিয়া আৰু এটা বেলেগ চালে সেই ছোৱালীৰ মন ধৰিব নোৱাৰি দেই সিহঁতক যদি তাজমহল এটাও বনাই দিয়া সিহঁতে ক'ব এইটোচোন হোৱাইট কালাৰ পিংক কালাৰ হ'ব লাগিছিলে সেই তেনেকুৱাই সিহঁতৰ মন 129 137 138 বছ মোৰ ভাগৰ লাগিছে আৰু মই শুনিব নোৱাৰোঁ 200 লৈ গ'ল 299 দাদা মই ঠিক হৈ গ'লোঁ এতিয়া আপোনাৰ কাৰণে যি কৰিব লাগে মই তাকেই কৰিম মোৰ চব আছে টকা সা সম্পত্তি মাত্ৰ তাই নাই মানে প্ৰেম নাই আপুনি প্ৰেমৰ পৰা কি বিচাৰে হয়তো তাই মোৰ নতুবা তাই বৰবাদ তাইক কোনে ভাল পায় মই নাপাওঁ দেই কোৰ্ট মেৰেজখন যেনে তেনে কৰি তাইৰ সমস্ত সা সম্পত্তি মোৰ নামত কৰি তাইক এৰি দিম তই কিন্তু বাঘৰ মুখত হাত দিছ সেইবাবেইতো বাঘৰ মুখত হাতখন যাওঁতে তাইক মই এৰি দিম যাতে মই পেটলৈ নাযাওঁ বিপদ কিন্তু তই নিজেই মাতিছ জীৱন যিহেতু সামান্য ৰিক্স ল'বই লাগিব আচল কাহিনীৰ গণ্ডগোল তাতেই লাগিল তাই বাবুৰ প্ৰেয়সী বাবু মানে আপোনাক ক'ৰবাত দেখা দেখা লাগিছে কোন হয় আপুনি যোনেই নহওক বাদ দে এই পাগলামি নকৰিবিচোন আহচোন ব তই অকল বাঘৰ মুখত হাত দিয়া নাই তোক মস্ত এডাল জগৰ সাপে থিয় গিলি হাগিও দিছে বিপদৰ সময়ত কোনেও নাথাকে চব গুচি যায় ইমান প্ৰেছাৰ মূৰত ধৰিছে তাতে আৰু প্ৰেমৰ জিত আৰু ভয়ংকৰ নহ'লে বছ তাইৰ প্ৰেমিক মনকা হাল্লাছ কৰি দিওঁ নেকি নাই মই আনৰ অসুবিধা হোৱাকৈ মই মোৰ লাভ ছাকচেছ নিবিচাৰোঁ মই ইনফৰমেশ্যন পাইছোঁ মন মোৰ মেনেজাৰ হেনো টকাৰ লোভী তেন্তে আপুনি পাব কেনেকৈ আপুনি বিচাৰে কি হয়তো তাই মোৰ নহ'লে তাইৰ বৰবাদ আপোনাৰ এক্সিডেণ্টৰ পিছত দেখা নোপোৱা হ'লো যে আৰে তই নাজানো নেকি আজিকালি যে মই বাবুৰ এজেণ্ট মানে আপুনি সিঙৰ গোৱাত সোমালে কিবা চক্ৰান্ত কৰি সিংহাসন কাঢ়ি নিব পৰা যায় এই বিক্ৰমে পৃথিৱীৰ সকলো বেয়া কাম কৰিবলৈ সাজু আছে কিন্তু বাবুৰ লগত কেতিয়াও গাদ্দাৰী নকৰে নহ'লে আমি কোৰ্ট মেৰেজখন কৰি থৈ দিওঁ দিয়া তোমাৰ ইমান লৰালৰি লাগিছে যে কিয় মানে শুভ কামবোৰ জল্দি হৈ থাকিলেই ভাল তাতে আৰু তোমাৰ ইমান সা সম্পত্তি তোমাৰ চম্ভালিবলৈও দিগদাৰ নাই মোৰ এইবোৰত অসুবিধা নাই তুমি এতিয়া নিজৰ কাম কৰা আৰু মোৰো এতিয়াতে বিয়া হ'ব মন নাই এবছৰ সময় লাগিব মোক বিয়াৰ কথা অহা নাই তুমি তোমাৰ ঘৰত আৰু মই মোৰ ঘৰত মাত্ৰ কোৰ্ট মেৰেজখনহে হ'ব মই তোমাৰ পাপাৰ লগত আলোচনাত বহিম হঠাৎ তোমাৰ মনত এইবোৰ কোনে সোমাই দিলে এইবোৰ মোৰেই সিদ্ধান্ত এতিয়া ব'লা ব'লা তোমাক ড্ৰপ কৰি দিম নেকি নাই নালাগে বছে মোৰ বাবে ইমান কৰিছে তাইৰ বৰবাদো বিচাৰিছে তাহাঁতৰ বিয়াৰ কথাও চলিছে গতিকে বছৰ আৰু তাই নহয় দেখিবলৈও ধুনীয়া তাইও বৰবাদ বছেও মুক্ত আৰু ময়ো মোৰ কি এইটো আমাৰ বাবে বহুত সুখৰ খবৰ মাজুলীক লৈ আমাৰ বহুত সপোন বহুত ভাল লাগিছে খবৰটো শুনি অহা সপ্তাহত দুয়োকে কোৰ্ট মেৰেজখন পাতি 2 মাহৰ ভিতৰত বিয়াখন পাতি ল'লেই হ'ল আমাৰ ল'ৰা ছোৱালী বুলিবলৈ তাইয়ে একমাত্ৰ তাইৰ নামতে সকলো সা সম্পত্তি লিখি নাতি নাতিনীৰ মুখ দেখিলে আমি মুক্ত মাজনীচোন এইবাৰ বিয়া নহ'ব বুলি কৈছে তাইকো এবাৰ সুধিব লাগিব তাইক সুধি একো লাভ নাই সকলোবোৰ এই ৰুদ্ৰাৰ হাতৰ মুঠিত এনে ওলাই আহিছোঁ ভালে তুমি চিয়া ন মই বাবুৰ বন্ধু সি জংঘলত পৰি আছে আৰু সি মোক বকাই কৈছে তাৰ শেষ ইচ্ছা আৰু তোমাক চোৱা কি জল্দি বহা মোৰ লগত ব'লা শুনিছোঁ তাইৰ হেনো 2 মাহত বিয়া বছ আপুনি সমস্ত পাহৰি কিবা নতুন চিন্তা কৰক তোক কোনে ক'লে ক'ত শুনিছ তই মোক বিক্ৰমে ক'লে বিক্ৰম ক'ত গ'ল
বিক্ৰমে হেনো চিয়াক লগ কৰি কিবা সকিয়নি দিব গৈছে। সকিয়নি? ক'ত সি? সেইফালে। ক'ত সি? ক'ত আছে সি? ইমান চেণ্টি নে? যদি তাক ভালে পাইছিলে জ্বলাই মাৰিছিলে কিয়? আপুনি এইবোৰ কি কৰি আছে? মই এইবোৰ ভাল নাপাওঁ। ক'ত আছে সি? কওক। তাৰ কথা বাদ দে, সি এনেও মৰি মৰি জীয়াই আছে। এতিয়া তোৰ বৰবাদ, বছৰ শান্তি, মোৰ ভোগ। মোক প্লিজ যাবলৈ দিয়া। বাবু! আৰে বাবুক কিয় মাতিছ? মনক মাৰ। নাই! নাই বছ, সি ফোনে ৰিচিভ কৰা নাই। নহ'লে তাক বিচাৰি যাওঁ ব'ল। বছ, কি হ'ল? চব ঠিকে আছেতো? সি চিয়াক। সি চিয়াক মানে? কোন সি? কোনে কি কৰিলে চিয়াক? বছ, বিক্ৰমে চিয়াক ধ্বংস কৰি দিলে, বলৎকাৰ কৰি দিলে। কি? কোনে কৰিলে এইবোৰ মাজনী? কোনে শেষ কৰিলে মোৰ মাজনীৰ জীৱনটো? নাম কোৱা মাজনী, 14 গোষ্ঠীক ধ্বংস কৰি দিম। মই তাৰ নাম আৰু সি কোন মই চিনি নাপাওঁ। মাত্ৰ সি মোক লৈ যাওঁতে বাবুৰ বন্ধু বুলি কৈছিল। মই জানো সেই লম্পটৰে কাম হ'ব, সিয়ে তাৰ লগত জড়িত আছিল। নাই নাই, বাবুৱে তেনেকুৱা কাম কৰিব নোৱাৰে। নমস্কাৰ আংকল, নমস্কাৰ আণ্টি। খবৰটো শুনিলোঁ, ৰাস্তাত বহুত মানুহে হাঁহিলে মোক। গতিকে মই এই সম্পৰ্কত থাকিব নোৱাৰোঁ। যদি থাকিব লাগে তাইৰ সমস্ত সা সম্পত্তি মোৰ নামত লিখি মোক দ্বিতীয় বিবাহৰ পাৰ্মিশ্যন দিব লাগিব। হ'ব ঠিক আছে, বিয়াখন কাইলৈ পাতি দিওঁ। মই বাৰু সমাজৰ বাবে এতিয়া জাবৰ হৈ গ'লো নেকি? নাই নাই মাজনী, মই ইয়াক কেতিয়াও মানি নলওঁ। মন, তুমি যাব পাৰা। কথাটো বৰ বেছি ভাল নহ'ল, পস্তাই মৰিব তাই। বছেও ধুই নেপেলাব তাইৰ মুখত, চাই থাক। তোৰ বছ কোন? মিষ্টাৰ বাবু। কি? এইবোৰ কি কৈ থৈ গ'ল? অঁ, ই যোনটো কোম্পানীৰ মেনেজাৰ, তাৰে বাবু অনাৰ। বছ, আজিৰ পৰা আপুনি মুক্ত। মই চিয়াক বৰবাদ কৰি দিছোঁ। তই ভাবি নাচালি তই কাৰ গাত হাত ভৰি লগালি? কম অংকুৰ, ইয়াক নৈত পেলাই থৈ আহ। নাই, লৈ গ'ল ইয়াক নদীত পেলাই থৈ আহিব। ব'ল ব'ল ধৰ। এয়া কেতিয়াও সম্ভৱ নহয়। বাবুৱে এনেকুৱা কাম কৰিব নোৱাৰে। মাত্ৰ মই তাক দিয়া দুখটোৰ বাবে সি অলপ পাগল টাইপ হৈছে। তই এই ল'ৰা মানুহৰ মন বুজি নোপোৱা মাজনী। ল'ৰা মানুহৰ মন নুবুজিলেও মই বাবুক ভালদৰে বুজো আৰু তাক বহুত ভালো পাওঁ মই, আৰু সিও মোক বিচাৰে। যদি সি বিচাৰে তেন্তে সি এতিয়া ক'ত? ইমান বেয়া সময়ত তাৰ মুখ দেখা নাই যে কিয়? মুখ নহয় আণ্টি, গুৰুহাৰ পৰা চুলিলৈকে চাওক, এয়া চাওক মই চিয়াৰ কাষত। তই এইবোৰ কৰিছ, তোৰ লগত জড়িত থকা মানুহে এইবোৰ কৰিছে ন? মই মিছা নকওঁ, মোৰ মানুহে এইবোৰ কৰিছে আৰু ময়ো তাক যমৰাজৰ সৈতে নৰকত আগবঢ়াই থৈ আহিছোঁ। তাক মাৰি পেলালে নেকি? মই চিয়াক বিয়া কৰাব বিচাৰোঁ। আপোনালোকৰ অসুবিধা হোৱাকৈ আৰু অনুমতি অবিহনে মই চিয়াক কেতিয়াও নিজৰ কৰিবলৈ চেষ্টা কৰা নাই। নাই নাই, সমাজত তোৰ বহুত নাম আছে, বহুত ডাঙৰ মানুহ হলি তই। এই বদনামী ছোৱালীজনীক তই বিয়া কৰাব নালাগে, সমাজে হাঁহিব তোক। তই বদনামী নহয় চিয়া, বদনামী সেইবোৰহে যিয়ে টকালৈ দেহ বিক্ৰী কৰে। তোৰ লগত বেয়াহে হৈছে আৰু সেই বেয়াৰ মুক্তিও মই দিছোঁ। এটা পিস্তল মোৰ বাবে ৰেডি কৰ, এইবাৰ জ্বলাই দিম লংকা। আপুনি টকাৰ লোভী ঘূৰা। মোৰ লগত এতিয়া ইমানবোৰ টকা আছে, আপুনি পৰিমাণ গণি শেষ কৰিব নোৱাৰিব, ওজন কৰিব লাগিব। আমাৰ বহুত ভুল হৈ গ'ল বাবু, পাৰিলে মোক মাফ কৰি দিব। কোন সি? কিয় মাৰিলে সি? জলদি হস্পিটেললৈ ব'ল। ইমান তেজ? নাই, মোৰ এই শৰীৰত থকা বেয়া তেজবোৰ ওলাই যাব দিয়া। বাবু, পাৰিলে মোক ক্ষমা কৰি। হঠাতে ক'ৰ পৰা কি হৈ গ'ল ন? তোক বহুত কষ্ট দিলোঁ বাবু, পাৰিলে মোক ক্ষমা কৰি দিবি।
কিন্তু তই হঠাতে চেঞ্জ হ'লি যে কিয়? সেইবোৰ বহুত কথা। সিদিনাখন মাজনী অ' পাপা আহাচোন এফালে চাও বহা। কোৱাচোন পাপা কি হ'ল? এইবোৰ মানুহৰ কাণে কাণে মই কি শুনিছোঁ? কি পাপা? মই কিমান বাৰ মানা কৰিছোঁ বাবুৰ সংগ ইয়াৰ সংগ বাদ দি কিবা লাভ এবাৰ চলিছে হেনো। এদিন আমি কথা পাতি থাকোঁতে মায়ে দেখিছিল, পিছত মোক ৰুমত মাতি নি কৈছিল এইটো হৈছে বিষৰ বটল আৰু আনফালে মই। এতিয়া তুমিয়ে কোৱা, মই এই বিষ পান কৰিম নে বাবু বোলা লম্পটোক তুমি এৰি দিবা? কিন্তু মই বাবুৰ অবিহনে থাকিব নোৱাৰোঁ। বহুত ভাল পাওঁ মই তাক। ঠিক আছে, তই বাবুৰ অবিহনে থাকিব নোৱাৰ, তেনে মাৰৰ অবিহনেই থাক। মা মা প্লিজ এনেকুৱা নকৰিবা, উলিয়াই দিয়া, মই তাক এৰি দিম। ভেৰি গুড। আৰু সিদিনাই তই গেৰেজত কাম কৰি থাকোঁতে মই মাতিছিলোঁ। কেতিয়া মাতিছিলোঁ তোক? আৰু ইমান লেতেৰা। এই নাই অ', গেৰেজত কাম কৰিছিলোঁ, তই মাতা বাবেহে লৰালৰিকৈ আহিছোঁ। কচোন কি হ'ল? তোক ঘৃণা কৰোঁ মই। বিয়াৰ পিছত কি এইবোৰ কৰি খুৱাবি? কিন্তু তোৰ হঠাৎ এইবোৰ হ'ল কি? হঠাৎ নহয়, আগৰ পৰাই কৰি আছিলোঁ তোৰ লগত টাইম পাছ। আৰু এটা কথা শুন, তোক মই ঘৃণা কৰোঁ। আজিৰ পৰা যদি তোৰ এই মুখখন মোক নেদেখুৱা। আৰু এনেদৰেই মই তোক লগ কৰি ঘৃণা কৰোঁ বুলি কৈছিলোঁ। আই এম চৰি বাবু, আমাৰ মৰম ভালপোৱা প্ৰেমৰ প্ৰতিদান মই তোক এয়াহে দিলোঁ। তাত তোৰ একো ভুল নাই চিয়া, তোৰ মা পাপাৰো ভুল নাই। নিজৰ ছোৱালীক সকলো অভিভাৱকে এখন উচ্চ ঘৰত বিয়া দিব খোজে। হ'লেও পাপাই কিছু ভুল কৰিছে। ধেত পাগলী, মৃত্যু হোৱা মানুহৰ ভাল গুণ গাব লাগে। হ'লেও তোৰ পাপাই সেই সিদ্ধান্ত ঠিকেই কৰিলে। বাৰু যিয়েই নহওক, ময়ো মোৰ প্ৰেমৰ প্ৰতিদান পালোঁ। প্ৰেম সঁচা ভাল পোৱাটো ইমান সহজ কথা নহয়। এটা কাহিনী আছিল তোৰ মোৰ মাজত। আৰু সেই কাহিনীটোৰ নাম আছিল প্ৰেমৰ প্ৰতিদান। কি এনকাউণ্টাৰ? নাই 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 নালাগে। বিক্ৰমক ফোনটো দেচোন। হেল্ল' অ' বিক্ৰম, এটা কাম কৰ, তই বেংগলোৰলৈ পলাই যা। তাত থকা ফ্লেটটো তোৰ নামত কৰি দিছোঁ, তই পলাই যা। আপুনি মোৰ কাৰণে কেৱল ভগৱানেই নহয়, মোৰ মা হয়। মা আকৌ এবাৰ জন্ম দিছে। তাক তুমি বচালা যে? আৰে পাগলী, তোৰ মোৰ মিলনৰ একমাত্ৰ কাৰণেই বিক্ৰম। প্ৰেমৰ প্ৰতিদান এয়াই আমাৰ প্ৰেমৰ প্ৰতিদান, প্ৰেমৰ প্ৰতিদান ডাইৰেক্টৰ গাখীৰৰ বটল, এইটো হৈছে আমুল বটল। ষ্টাৰ্ট। এবার দিন, এবার ফালি দিন।